নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাত খাব লৈছোঁ। এয়া গাহৰি মাংস, গাহৰি আলু আৰু লগত দিছোঁ সান্দহ গুড়ি। এয়া চক কি ধুনীয়া। আৰু এইফালে আছে দুটা জলকীয়া, নিমখ আৰু নগা টেঙা আচাৰ, আৰু এইফালে নেমু আৰু একদম গৰম গৰম ভাত খাম। এইফালে সান্দহৰ লগত গাহৰি। গাহৰি পিচ দেখি ৰ'ব পৰা নাই, মোক খাওঁ খাওঁ লাগি আছে। মুখৰ পানী ওলাই গৈছে, জিভাৰ পানী। খাই লৈছোঁ আগতে, এতিয়া খাওঁ ভাত। মজা। আপোনালোকে এনেকৈ সান্দহ গুড়ি দি গাহৰি খাই পাইছে নাই বাৰু ক'বচোন? কিমান যে ভাল লাগে, এদিন খাই চাব যদি খোৱা নাই, বহুত ভাল লাগে। আৰু এইফালে লৈছোঁ এইয়া জলকীয়া। গাহৰি মাংস এই এনেকুৱা তেল কিপিচ খাইহে বহুত ভাল লাগে, খাই ভাল পাওঁ, কিন্তু বেছিকৈ খাব নোৱাৰি, উচিত তেল। এনেকুৱা পিচ যদি নাখাওঁ গাহৰি খোৱা নিচিনা নালাগে, সেইকাৰণে মই বাছি বাছি লৈছোঁ। ঐ নগা টেঙা আচাৰ। অকণ চেপি লওঁ। মই গাহৰি মাংস অকল আলু দিছোঁ, অকণমান তেল দিছোঁ আৰু আদা নহৰু, ইয়াত কোনো মছলা ব্যৱহাৰ কৰা নাই, সেইকাৰণে খাই বহুত ভাল লাগে। আৰু ভাত লৈ লৈছোঁ এক থালি। গাঁৱলীয়া মানুহ যিহেতু ভাত সৰহকৈ খাওঁ যে, সেইকাৰণে এতিয়া খালে আৰু দিনটোলৈ প্ৰয়োজন নাই আৰু। এতিয়া কাম কৰি থাকিম, কাপোৰ চিলাবলৈ আছে, কাপোৰ চিলাব লাগিব। ভাত খাই লৈছোঁ। মানে ভাল লাগিছে আৰু নেমু চেপি লৈছোঁ লগত। যা কাঁহী চফা। বাকী চফা কাঁহী হা যেতিয়ালৈকে খাবই নোৱাৰিলোঁ এনেই।